হাবিলে গৈ খৰিকে আনোগে সদায় খৰি আনি এনে চলি আছো কি কৰিম উপায়তো নাই খৰি আনি বিক্ৰী কৰি যিকেইটা পইচা পাওঁ সেইকেইটাই ঘৰখন চলিব লাগে আৰুতো উপায় নাই দুখীয়া হলো কি কৰিম হেৰা শুনিছানে কুঠাৰখন লৈ আনাচোন হাবিলৈ যাওঁ খৰিকে ভৰাই লৈ আনোগৈ এইখন লোক ভালকে যাব দেই ঠিক আছে তুমি চিন্তা নকৰিবা এইডোখৰ শুকান খৰি দেখিছোঁ এইডোখৰকে কাটো কি হ'ল ককাই আপুনি কিয় কান্দি আছে খৰি কাটি থাকোঁতে মোৰ কুঠাৰখন পানীত পৰি গ'ল সেয়েহে মই কান্দি আছোঁ কুঠাৰখনেই মোৰ একমাত্ৰ জীৱিকা আছিল এইখন নেকি আপোনাৰ কুঠাৰখন সেইখন মোৰ কুঠাৰ নহয় এইখন নেকি আপোনাৰ কুঠাৰখন নাই এইখনো মোৰ কুঠাৰখন নহয় অনুগ্ৰহ কৰি মোৰ নিজৰ কুঠাৰখন আনি দিয়ক এইখন নেকি আপোনাৰ কুঠাৰখন হয় এইখনে মোৰ কুঠাৰখন আপুনি এজন সত্যবাদী আপোনাৰ সততা গুণৰ কাৰণে মই আপোনাক 3খন কুঠাৰ দি দিছোঁ তেতিয়া মোক সোণৰ ৰূপৰ 2খনেই কুঠাৰ দি দিলে কুঠাৰখন নিজে হাতৰ পৰা এৰি দিব লাগিব তেতিয়া জলকুঁৱৰীয়ে সুধিলে কুঠাৰখন হাতৰ পৰা এৰি গ'ল বুলি ক'ম কি হ'ল ককাই আপুনি কিয় কান্দি আছে মোৰ কুঠাৰখন পানীত পৰি গ'ল সেইখনেই মোৰ একমাত্ৰ জীৱিকা আছিল এইখনেই নেকি আপোনাৰ কুঠাৰখন হয় এইখনেই মোৰ কুঠাৰখন আপুনি বহুত মিছলীয়া সেয়েহে মই আপোনাক আপোনাৰ কুঠাৰখন আনি দিব নোৱাৰোঁ হাই সেইকাৰণে আনৰ বস্তু লোভ কৰিব নাপায় লোভ কৰিলে নিজৰখিনি হেৰুৱাৰ সম্ভাৱনা থাকে বন্ধু বান্ধৱীসকল ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটি দবাই দিব ধন্যবাদ